দুষ্ট চক্ৰৰ ফেচবুক একাউণ্টৰ ৰোষত পৰিছে ধেমাজি জিলাৰ মুখ্য চিকিৎসক ও স্বাস্থ্য বিষয়া ডাক্তৰ কিশোৰ কুমাৰ কামান। জোনাইত কিছু দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি সামাজিক মাধ্যমৰ জৰিয়তে জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ ষড়যন্ত্ৰৰ ৰোষত পৰিছে জোনাইৰ নিবাসী তথা ধেমাজি জিলাৰ মুখ্য চিকিৎসক ও স্বাস্থ্য বিষয়া ডাক্তৰ কিশোৰ কুমাৰ কামান। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা প্ৰীতম বৰা নামেৰে নামকৰণ কৰি কিছু দুষ্ট চক্ৰই এটা ভুৱা ফেচবুক একাউণ্ট খুলি স্বাস্থ্য বিষয়া ডাক্তৰ কিশোৰ কুমাৰ কামানৰ ওপৰত মিছা আৰু কিছুমান ভিত্তিহীন কথা লিখি জনাই টুডে নামৰ এটা ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰে। উপায়হীন ভুক্তভোগী চিকিৎসকজনে এই সন্দৰ্ভত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে অভিযান চলাই শুক্ৰবাৰে দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ সোধাপোছাৰ ভিত্তিত আটকাধীন দুষ্কৃতিকাৰীজন জোনাই লাইমেকুৰি গাঁৱৰ নিবাসী তথা লাইমেকুৰি উপ স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ দিগেন পেগু বুলি জানিব পৰা গৈছে। আৰক্ষীৰ প্ৰশ্নত দিগেন পেগুৱে পুৰণি ব্যক্তিগত আক্ৰোশত স্বাস্থ্য বিষয়াজনক জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ ষড়যন্ত্ৰ কৰিছিল বুলি স্বীকাৰ কৰে। অৱশ্যে মানৱীয়তাৰ খাতিৰত তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত দুষ্কৃতিকাৰী দিগেন পেগুক ক্ষমা প্ৰাৰ্থনা দিয়ে ধেমাজি জিলাৰ মুখ্য চিকিৎসক তথা স্বাস্থ্য বিষয়া ডাক্তৰ কিশোৰ কুমাৰ কামানে। তেওঁ দিগেন বৰা আজি জোনাই থানাতে এৰেষ্ট হৈছে। এওঁ নিজে ভুল বুলি স্বীকাৰোক্তি কৰিছে। তেওঁ মোক এনেকুৱা ছ'চিয়েল মিডিয়াত দিছে যে মই 2 নম্বৰ বাৰ্থ চাৰ্টিফিকেট মই ইয়াৰ পৰা ট্ৰান্সফাৰ হোৱাৰ পিছতো 2 নম্বৰ বাৰ্থ চাৰ্টিফিকেট আগৰ SDM নতুন SDM-জনৰ চিল ছিগনেচাৰ জাল কৰি পিনি মই বাৰ্থ চাৰ্টিফিকেট ইছ্যু কৰি আছোঁ বুলি এনেকুৱা মনে যায় কিছুমান প্ৰৰোচনামূলক পষ্ট দি আছিলে আৰু এওঁ স্বীকাৰ কৰিছে আজি। গতিকে মই আমাৰ গোটেই ষ্টাফ আহিছে জোনাই ব্লক PHC, তেওঁ মোক ভৰিত ধৰি ক্ষমা খুজিছে। মানৱীয়তাৰ খাতিৰত মোক প্ৰথমবাৰৰ কাৰণে তেওঁক মই ক্ষমা কৰি দিছোঁ আৰু ভৱিষ্যতে যাতে যদি এনেকুৱা কৰে তেতিয়াহ'লে তাৰ পৰিস্থিতি ভয়ংকৰ হ'ব বুলি মই উকিয়াই দিছোঁ। দিগেন পেগু স্বাস্থ্য বিষয়া, লাইমেকুৰি ইনষ্টিটিউটৰ হেল্থ ইনষ্টিটিউটৰ মই ইনচাৰ্জ হয়। গতিকে মই এটা ফেচবুক পষ্ট এটা দিছিলোঁ ভুৱা চাৰ্টিফিকেট এটা লৈ পেলাই, ভুৱা বাৰ্থ চাৰ্টিফিকেট এটা লৈ পেলাই কামান ছাৰৰ এগেইনষ্টত। একচুৱেলি মোৰ তাত একো কিবা নহ'ল। গতিকে ছাৰক মই এনেই ছাৰৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এইটো মোৰ আচলতে ভুল আছিলে। এইটো ছাৰৰ ব্যক্তিগত কাৰণে কিবা এটা আছিলে ছাৰ আৰু মোৰ মাজত, সেইটোৰ কাৰণে এইটো মই দিয়া আছিলোঁ। গতিকে ছাৰৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। তাতে দিয়া আছিলে ভুৱা বাৰ্থ চাৰ্টিফিকেট বনাই বুলি দিয়া আছিলে তাৰমানে। এতিয়া ছাৰৰ পৰা মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এইটো প্ৰীতম বৰুৱা নামৰ এটা একাউণ্টত মই দিছিলোঁ। ফেক একাউণ্ট আছিলে তাৰ পৰা। নাই, এইটো মই নিজে খুলিছিলোঁ এইটো। হয় হয়। আৰু কমেণ্ট বক্সত আপুনি নিজে দুটা চাৰ্টিফিকেট বাৰ্থ চাৰ্টিফিকেট আপলোড হয় আপলোড কৰিছোঁ, মই কৰিছিলোঁ এইটো। চাৰ্টিফিকেটটো এইটো কিবা মই পাইছিলোঁ চাৰ্টিফিকেট এটা এনেকৈ, তাৰপিছত এইটো বেক ডেটত আছিলে, এইটোৱে মই আপলোড কৰিছোঁ। বিশেষ একো নাই। এইটো মোৰ যিটো হস্পিটেল আছিলে তাত এটেণ্ডেণ্ট আহিছিলে, তেওঁৰ পৰা চাৰ্টিফিকেট তেওঁ মোক দেখাইছিলে বাৰ্থ চাৰ্টিফিকেট। মই বিচাৰিছিলোঁ তেওঁৰ পৰা বাৰ্থ চাৰ্টিফিকেট আছে নেকি। মই চেম্বাৰত বহোঁ তাতে চেম্বাৰটোত আহিছে। তাৰপিছত তেওঁক সুধিলোঁ মই বাৰ্থ চাৰ্টিফিকেটৰ কথা, তেওঁ ধুনীয়াকৈ বাৰ্থ চাৰ্টিফিকেটটো দি দিছে। বেলেগ এটা মিলি ছাৰ আছে, এটা কামান ছাৰ আছে। এইটো যিটো আছে 2022 আছিলে বাৰ্থ চাৰ্টিফিকেটটো, এটা এতিয়া ৰিচেণ্টলি যিটোত আছিলে এইটো মিলি ছাৰৰটো আছিলে। আৰু ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মানে ব্যক্তিগত আক্ৰোশত এইটো কৰা হৈছে। হয় ব্যক্তিগত কাৰণতে আছিলে।